বন্ধুসকল, কিছুদিন পূৰ্বে মোক এজন ফ্ৰেণ্ডে বন্ধুৱে কমেণ্ট কৰি সুধিছিল যে ছাৰ, মোৰ এটা প্ৰব্লেম হৈছে যে মোৰ মাটি নামজাৰি কৰোঁতে মোৰ নামটো ভুলকৈ লিখিলে। এতিয়া মই কেনেকৈ শুধৰণি কৰিম, মোক এটা পৰামৰ্শ দিয়ক আপুনি বুলি কমেণ্ট কৰিছিলে বন্ধু। আজি মই এইটো বিষয়তে অলপ আলোচনা কৰিম আপোনালোকৰ আগত যে আপোনালোকে নামজাৰি কৰোঁতে সেইটো আপোনালোকৰ ভুল নাছিল, সেইটো টাইপিং কৰা কম্পিউটাৰ মানুহজনৰ ভুল আছিল অথবা মণ্ডলৰ ভুল, যিয়েই নহওক, যাৰে ভুল হওক একো নাই। আমি ইয়াক কেনেকৈ শুধৰণি কৰিব লাগে তাৰ বিষয়ে আমি অলপ আলোচনা কৰিম। যে আমি ইয়াত এটা আবেদন লিখিব লাগিব চক্ৰ বিষয়ালৈ। চক্ৰ বিষয়ালৈ কেনেকৈ আবেদন লিখিব লাগিব সেই আবেদনটো মই আপোনালোকক ইয়াতে দেখুৱাই দিম। যে ইয়াত উল্লেখ কৰি, ছাৰ মোৰ এটা প্ৰব্লেম হৈছে যে মোৰ মাটি নামজাৰি কৰোঁতে মোৰ নামটো বেলেগকৈ লিখা আহিল, মই কেনেকৈ শুধৰণি কৰিব, মোক এটা পৰামৰ্শ দিয়ক আপুনি বুলি ইয়াত কমেণ্ট কৰিছে। যে এনেকুৱা ধৰণৰ বহুত মানুহক হৈছে, আমাৰ দৰে সহজ সৰল জনতাক এনেকুৱা হৈছে, তেওঁলোক অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। যে মই আপোনালোকৰ বাবে এটা দেখাই আছোঁ কেনেকৈ যে আবেদন কৰিব লাগে মাননীয় চক্ৰ বিষয়া কাৰ্যালয়ত, সেই আবেদনটো মই এতিয়া দেখুৱাই আছোঁ। আপোনালোকে লিখিব লাগিব মাননীয় চক্ৰ বিষয়া আৰু আপোনালোকে সেই ৰাজচক্ৰৰ নাম আৰু ৰাজচক্ৰৰ নাম, আবেদনকাৰী আৰু পিতা অমুক, পিতাৰ নাম XYZ, খাং XYZ, মৌজা XYZ, বিষয় জবানবন্দী আৰু চিঠাৰ নাম শুধৰণি কৰা সন্দৰ্ভত আবেদন। আৰু আপোনালোকে সেইখিনি লেখাৰ পাছত মহাশয় আপোনালোকে লিখিব লাগিব। তাৰপিছত আবেদনকাৰীৰ নিবেদন এই যে নিম্ন তফচিল বৰ্ণিত জমি নিজৰ নামত নামজাৰি থকা জমি হয়। উক্ত জমিত নিজেই দখল ভোগ কৰি খাই আছোঁ। চৰকাৰী নীতি মতে ৰাজহ আদি পৰিশোধ কৰি আছোঁ অথবা আহিছোঁ। মহোদয়, মোৰ নামটো জবানবন্দীত XYZ অমুককৈ আছে। মই মোৰ নামটো XYZ ঠাইত ABCD শুধৰণি কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছোঁ বুলি আপোনালোকে এনেকুৱা ধৰণৰ এটা আবেদন দিব লাগিব চক্ৰ বিষয়ত। আৰু আপোনালোকে আৰু আবেদন আছে যে মই আপোনালোকক কৈ আছোঁ। গতিকে এনেকুৱা ধৰণৰ আবেদন লিখিব লাগিব আৰু এই আবেদনটো আপোনালোকে লৈ যাই চক্ৰ বিষয়া কাৰ্যালয়ত ছাবমিট কৰিব লাগিব। লগতে মই আকৌ আপোনালোকক কৈ আছোঁ, গতিকে মহোদয়, মোৰ আবেদন মৰ্মে মোৰ নামটো জবানবন্দীত আৰু চিঠাত শুধৰণি কৰি দিয়া সুব্যৱস্থা কৰি দিলে মোৰ মহৎ উপকাৰ হ'ব। গতিকে মহোদয়ৰ আদেশৰ কামনা। আৰু আপোনালোকে তলত লিখিব লাগিব তফচিল অমুক মৌজাৰ অমুক গাঁৱৰ হেৰাজ ম্যাদী ইমান নং পাট্টাৰ ইমান নং দাগৰ জমি হয় বুলি আপোনালোকে উল্লেখ কৰিব লাগিব তাত। আৰু লগতে আপোনালোকে ছিগনেচাৰ কৰিব লাগিব এটা এনেকুৱা, এই তফচিলৰ ওচৰত এটা খালী ঠাইত ছিগনেচাৰ কৰি আপোনালোকে লৈ যায় চাৰ্কল অফিচত ছাবমিট কৰি দিব লাগে, যাতে আপোনালোকে ছাবমিট কৰাৰ পাছত ৰিচিপ্ট কপিটো আপোনালোকে লৈ আহিব। আৰু ছাবমিট কৰা 2 দিন অথবা 3 দিন পাছত আপোনালোকে গৈ মণ্ডলক যোগাযোগ কৰিব, যাতে এই সমগ্ৰ বিষয়বস্তু মণ্ডলে জানে। মণ্ডলে গোটেইখিনি আপোনালোকৰ কামটো কৰি দিব। যে যাতে আপোনালোকে 2 দিন অথবা 3 দিন পাছত গৈ মণ্ডলক যেনেকা হ'লেও যোগাযোগ কৰিব। আৰু আপোনালোকক যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।